Hello friends, পুনৰ আকৌ এবাৰ স্বাগতম জনাইছো নিউ জাৰ্নি ইউটিউব চেনেললৈ। MCQ পাৰ্ট 3 নম্বৰ 1 ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন? তাৰ শুদ্ধ উত্তৰটো হ'ল ছাৰ সৈয়দ সাদুল্লাহ। নম্বৰ 2 সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল শকুন্তলা, লম্বোদৰ বৰাৰ। নম্বৰ 3 আবাহনৰ প্ৰথম সম্পাদক কোন আছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল দীননাথ শৰ্মা। নম্বৰ 4 অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতা কোন আছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল ৰবিনসন, 1893 খ্ৰীষ্টাব্দত। নম্বৰ 5 অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? তাৰ শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰকান্ত অভিধান, 1933 চনত। ধন্যবাদ।